কি পদ্ধতি অৱলম্বন কৰিলে সন্তানটো প্ৰাকৃতিকভাৱে নৰ্মেল ডেলিভাৰী হ'ব বা কি পদ্ধতি অৱলম্বন কৰিলে প্ৰেগনেন্সিৰ টাইমত কি মাকগৰাকীয়ে কেনেকুৱা ধৰণৰ থাকিলে বা কেনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিলে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিলে বা কেনেকুৱা ধৰণৰ মেডিকেশ্যন কৰিলে সন্তানটো সিজাৰিয়ান সেকশন নকৰাকৈ প্ৰাকৃতিকভাৱে হ'ব পাৰিব আৰু সন্তানটো সুস্থ হ'ব। সো নমস্কাৰ বন্ধুসকল, মই ডক্টৰ এন আৰ চৌধুৰী আৰু আপোনাৰ স্বাস্থ্য নিশ্চিত কৰাটোৱেই মোৰ প্ৰধান লক্ষ্য। আপোনালোকক বহুতেই এইটো প্ৰশ্ন কৰি আছিল যে সন্তানটো কেনেকৈ প্ৰাকৃতিকভাৱে বা নৰ্মেল ডেলিভাৰী কৰিব পাৰি সিজাৰিয়ান সেকশন নোহোৱাকৈ বা কি পদ্ধতি অৱলম্বন কৰিলে সন্তানটোৰ সিজাৰিয়ান সেকশন নালাগে বা সিজাৰ নালাগে। সো চাওক, একদম কম সময়ত বুজাব ট্ৰাই কৰিম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি দিব আৰু আপোনালোকে যদি চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। সো বলক ভিডিঅ'লৈ আগবাঢ়োঁ। সো বন্ধুসকল চাওক, প্ৰথমতেই কোৱা হয় যে প্ৰেগনেন্সি কিটত পজিটিভ ওলোৱাৰ পিছৰ পৰা 9 মাহলৈকে যিটো সময় আহে এইটো সময় হৈছে আপোনাৰ এটা সন্তান নৰ্মেল ডেলিভাৰী হ'ব নে নাই বা সিজাৰিয়ান সেকশন লাগিব নেকি, এইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে আপুনি এই 9 মাহত কি কৰিছে। সো এনেকুৱা দেখা যায় যে বহুতৰে হয়তো এইটো 9 মাহত হিমোগ্লোবিন লেভেল বহুত বেছি হৈ গৈ আছে, বহুত কমি গৈ আছে। হয়তো বহুতৰ এনেকুৱা হয় যে হাইপাৰটেনশ্যন হৈ আছে বা এক্লাম্পচিয়া হৈছে বা প্ৰি এক্লাম্পচিয়া হৈছে, কিন্তু মানুহগৰাকীয়ে গমে নাপায় যে তেওঁৰ হাই BP হৈ আছে। যেতিয়া আপুনি ডক্টৰৰ ওচৰলৈ আহিলে 9 মাহত ডেলিভাৰী কৰিব আহিছে তেতিয়া হয়তো চালে যে বহুত BPটো বহুত হাই আছে বা এনেকুৱা দেখিলে যে হিমোগ্লোবিন লেভেলটো বহুত কম আছে, তেতিয়া হয়তো কোৱা হয় যে এতিয়া সিজাৰিয়ান কৰিব লাগিব, নৰ্মেলটো হ'ব নোৱাৰিব। সো এনেকৈ কোৱা হয় যে প্ৰেগনেন্সিৰ 9টা মাহত আপুনি ডক্টৰৰ পৰামৰ্শ লৈ এণ্টিনেটাল ভিজিট 4টা থকা হয়। গভৰ্ণমেণ্টৰ ফালৰ পৰা মিনিমাম 4টা এণ্টিনেটাল ভিজিট থাকে। কমচে কম 4বাৰ আপুনি ডক্টৰৰ ওচৰলৈ যাওক। ওচৰত থকা আপোনাৰ হস্পিটেল, যিকোনো হস্পিটেল, প্ৰাইমেৰী হেল্থ কেয়াৰ চেণ্টাৰ যিটো PHC বুলি কোৱা হয়, PHCত আপোনাৰ আশা কৰ্মীৰ সৈতে কমচে কম 9 মাহৰ ভিতৰত 4বাৰ আপোনাৰ ডক্টৰৰ ওচৰলৈ যাওক, যিটো বিনামূলীয়া হয়। আৰু আপোনাক ডক্টৰে আল্ট্ৰাছ'ন'গ্ৰাফি ছাজেষ্ট কৰিব, হিমোগ্লোবিন লেভেল আৰু কিছুমান টেষ্ট ইনভেষ্টিগেশ্যন ছাজেষ্ট কৰিব। সেইবিলাক আপুনি ডক্টৰৰ পৰামৰ্শ লৈ কৰিবলৈ ট্ৰাই কৰক। লগতে ডক্টৰৰ পৰামৰ্শ লৈ এই প্ৰেগনেন্সিৰ 9টা মাহৰ ভিতৰত টিটেনাছৰ শিডিউল থাকে, যেনেকৈ টিটেনাছ ভেকচিন দিব লাগে, টিটেনাছ ভেকচিনৰ শিডিউল থাকে। সো কিছুমান মেডিকেশ্যনৰ শিডিউল থাকে, যেনেকৈ আইৰণ ফলিক এচিডৰ শিডিউল থাকে, তাৰপিছত আকৌ কেলছিয়ামৰ শিডিউল থাকে, কেলছিয়াম টেবলেট দিয়া হয়। সো আপোনাৰ এইটো সময়ত প্ৰেগনেন্সিৰ 9টা মাহত কি হয়, হিমোগ্লোবিন লেভেলটো খুব বেছি কমি যাব পাৰে, কেলছিয়াম কমি যাব পাৰে বা বিভিন্ন ধৰণৰ বমিটিঙৰ চিমটম হ'ব পাৰে বা যিকোনো ধৰণৰ আনইউজুৱেল চিমটম থাকিলে, হয়তো ভেজাইনেল ব্লিডিং হৈ আছে, হয়তো আপুনি গমেই নাপায় কিন্তু আপোনাৰ বাচ্চাটো মিছ এবৰ্চন হৈ গৈছে। সো এনেকুৱা হ'ব পাৰে। সো সেইকাৰণে কোৱা হয় যে কমচে কম 4টা ভিজিট প্ৰাইমেৰী হেল্থ কেয়াৰ চেণ্টাৰত কমচে কম 4টা ভিজিট কৰা দৰকাৰ আপোনাৰ সন্তানটো সুস্থ থাকিবৰ কাৰণে। ইয়াৰ উপৰিও কোৱা হয় যে এইটো 9টা মাহত আপুনি খাদ্যৰ ক্ষেত্ৰত ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ যিটো কোৱা হয়, ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ হ'ল প্ৰথম 3 মাহ। প্ৰথম 3 মাহত এনেকুৱা কোৱা হয় যে প্ৰথম 3 মাহত আপোনাৰ সন্তানৰ অৰ্গেনজেনেচিছ হ'ব, মানে আপোনাৰ সন্তানৰ অংগবিলাক গঠন হ'ব। সো এই প্ৰথম 3 মাহত আপোনাৰ খাদ্যৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিয়া উচিত। এই ক্ষেত্ৰত বহুতে আকৌ অলপ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত প্ৰথম মাহৰ পিনে প্ৰাইমেৰী বিৰাট বিশেষকৈ প্ৰথম সন্তানটোৰ ক্ষেত্ৰত বমিটিং চিমটম খুব বেছি আহে, সেইকাৰণে বমি কৰে বুলি খোৱা বোৱা এৰি দিয়ে। সো এনেকুৱা দেখা যায় যে মাকগৰাকী ডিহাইড্ৰেট হৈ গৈছে, একদম খোৱা বোৱা নকৰে, একদম মেলনিউট্ৰিশ্যন হৈ গৈছে, মেলনাৰিষ্ট হৈ গৈছে, এনেকুৱা দেখা যায়। সো এনেকুৱা কোৱা হয় যে আপোনাৰ প্ৰথম যিটো ট্ৰাইমেষ্টাৰ, সেইটো ট্ৰাইমেষ্টাৰ সন্তানৰ বিভিন্ন অংগবিলাক গঠন হ'ব। সেইকাৰণে আপুনি আপোনাৰ খাদ্য তালিকাত পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ খাদ্যবিলাক থকা বহুত গুৰুত্বপূৰ্ণ। ইয়াত কোৱা হয় যে পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰত প্ৰটিনটো বহুত গুৰুত্বপূৰ্ণ হয়, কেলছিয়াম, ভিটামিন, মিনাৰেলছ বহুত গুৰুত্বপূৰ্ণ হয়। সেইকাৰণে কোৱা হয় যে মাকগৰাকী প্ৰথম অৱস্থাত, যিহেতু আজিকালি মাৰ্কেটত ওমেন হৰলিক্স বা মাদাৰ হৰলিক্স ওলাই গৈছে, সো মাদাৰ হৰলিক্সটো আপোনালোকে
গ্ৰহণ কৰিব পাৰে প্ৰথম ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰৰ ক্ষেত্ৰত বা গোটেই প্ৰেগনেন্সি পিৰিয়ডতে গ্ৰহণ কৰিব পাৰে আপোনালোকে ইয়াৰ আগতে RBSটো চাব লাগিব বা কিছুমান পৰীক্ষা যেটো ডক্টৰে দিয়ে পৰীক্ষাবিলাক কৰি চাব লাগিব যে গ্লুকোজ লেভেলটো কেনেকুৱা আছে বা ব্লাড সুগাৰ লেভেলটো কেনেকুৱা আছে চাই লৈ তাৰ পিছত গ্ৰহণ কৰিব পাৰে তাৰ উপৰিও কোৱা হয় যে আপুনি ৰাতিপুৱা প্ৰত্যেক দিনা ৰাতিপুৱা এটা দুটাকৈ কণী খাবলৈ ট্ৰাই কৰক বা প্ৰত্যেক দিনাই কমসে কম 2 গ্লাছ মান গাখীৰ খাবলৈ ট্ৰাই কৰক যেটো আপোনাৰ পৰ্যাপ্ত পৰিমাণে ক্যালসিয়াম লগতে পৰ্যাপ্ত পৰিমাণে আপোনাৰ প্ৰটিন দিবলৈ সহায় কৰিব সো তাৰ উপৰিও কোৱা হয় যে প্ৰেগনেন্সি মাকগৰাকী অকমান লাইট এক্সাৰসাইজ মানে খুব বেছি এক্সাৰসাইজ কৰা নহয় প্ৰেগনেন্সি টাইমত এক্সাৰসাইজ হাই এক্সাৰসাইজ কৰাটো এভয়েড কৰিব লাগে খুব বেছি কম লাইট এক্সাৰসাইজ লাইক ৰাতিপুৱা উঠি অকমান খোজ কাঢ়া এনেকুৱা ধৰণৰ এক্সাৰসাইজ বিলাক কৰি থাকিব লাগে ইয়াৰ উপৰিও কোনোবাৰ ক্ষেত্ৰত অকমান ভৰি ফুলি যাব পাৰে হ্যাঁ এনেকুৱা ধৰণৰ সিম্পটম বিলাক দেখা গ'লে খুব বেছি আনইউজুৱেল সিম্পটম বিলাক দেখা গ'লে অতি সোনকালে ডক্টৰৰ কাষলৈ যাব লাগে কোৱা হয় যে প্ৰেগনেন্ট মাকগৰাকী যি 9টা মাহত লাষ্টৰ পিনে প্ৰেগনেন্সিৰ লাষ্টৰ পিনে ওয়াৰ্কলোডটো কমাই দিব লাগে বা ৰেষ্টত থাকিব লাগে সো ইয়াৰ উপৰিও এইবিলাক পদ্ধতি অৱলম্বন কৰিলে বা ডক্টৰৰ পৰামৰ্শ লৈ আপোনালোকে 3টা মিনিমাম ভিজিট কৰিলে আশা কৰো আপোনালোকৰ মেক্সিমাম নৰ্মেল ডেলিভাৰী হৈ যোৱাৰ চান্স থাকে ইয়াৰ উপৰিও এটো নৰ্মেল ডেলিভাৰী হ'ব নে সিজাৰিয়ান সেকশন হ'ব এটো ডিপেন্ড কৰে ফিটাছৰ পজিশনৰ ওপৰত বা আপোনাৰ পেলভিছৰ পজিশনৰ পেলভিছৰ ৰেশিও বা ফিটলোপেলভিক ৰেশিও বুলি যিটো কোৱা হয় আপোনাৰ পেলভিছৰ ৰেশিওৰ ওপৰতো বহুতখিনি ডিপেন্ড কৰে সো আশা কৰিছো আপোনালোকে বুজি পাইছে মই আপোনালোকক কি বুজাব ট্ৰাই কৰিছো আপোনালোকে বুজি পাইছে সো এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিলে সন্তানটো মেক্সিমাম ক্ষেত্ৰত নৰ্মেল ডেলিভাৰী হৈ যায় আমি বেছিভাগ ক্ষেত্ৰত ট্ৰাই কৰো নৰ্মেল ডেলিভাৰী হ'বৰ কাৰণে যদি বিয়া ক্ষেত্ৰত তেতিয়া যদি আনইউজুৱেল সিম্পটম বিলাক দেখা নিদিয়ে তেতিয়ালে নৰ্মেল ডেলিভাৰী কৰি দিয়া হয় সো আজি ভিডিওটো ইমানেই ভাল লাগিলে লাইক মাৰিবলৈ একদম নাপাহৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব